পুনৰবাৰ স্বাগতম জনাইছোঁ জিকে মাইন আছামৰ অন্য এটা ভিডিঅ'লৈ। মই আজি লৈ আহিছোঁ 10টা বুদ্ধিমানে উত্তৰ দিব পৰা প্ৰশ্নৰ উত্তৰ। আপুনিও নিশ্চয় এই 10টা প্ৰশ্নৰ উত্তৰ দিব পাৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব। গতিকে আহক আপোনাৰ বহুমূল্য সময়খিনি নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, এইটো কি বস্তু যিটো বাহিৰত ফ্ৰীত পায় কিন্তু হস্পিটেলত টকা দি কিনিব লাগে? ইয়াৰ উত্তৰটো হৈছে অক্সিজেন। 2 নম্বৰ প্ৰশ্নটো হৈছে, কি বস্তু ডুবে কিন্তু নিভিজে? হয় বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সূৰ্য। কাৰণ এইটো পানীত ডুবাৰ কথা কোৱা হোৱা নাই, সূৰ্য অস্ত যোৱাৰ কথাহে কোৱা হৈছে। 3 নম্বৰ প্ৰশ্নটো হৈছে, আফল দিলে নাভাঙে কিন্তু টিপি দিলে ভাঙে, বস্তুটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাত। 4 নম্বৰ প্ৰশ্নটো হৈছে, আপুনি এটা ইংৰাজী শব্দ কওকচোন যিটো ইৰে আৰম্ভ হয় আৰু ইৰে শেষ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আই। 5 নম্বৰ প্ৰশ্নটো হৈছে, কি কাম আপুনি মৰাৰ পিছতো কৰিব পাৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অংগদান। 6 নম্বৰ প্ৰশ্নটো হৈছে, কোন বাৰত দুখ, কষ্ট, হাঁহি, ফূৰ্তি সকলো আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰিবাৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে, ফেচবুকৰ আৱিষ্কাৰ কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2004 চনত। 8 নম্বৰ প্ৰশ্নটো হৈছে, ডি নোহোৱাকৈ ডক্তৰ কেনেকৈ লিখিব? ইয়াৰ উত্তৰটো ভাবি চাওকচোন। ডি নোহোৱাকৈ ডক্তৰনো ক'ত লিখিব পাৰিব? সেইকাৰণে অসমীয়াতে লিখি দিয়ক ডক্তৰ বুলি। আজিৰ ভিডিঅ'ৰ 9 নম্বৰ অৰ্থাৎ বিশেষ প্ৰশ্নটো হৈছে, শোৱাৰ আগত দি ল'লে ভাল হয় আৰু নিদিলে ক্ষতি হয়, বস্তুটোনো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দৰজাৰ ল। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হৈছে, বি যদি চিৰ বাপেক হয় তেনেহ'লে চি কিয় বিৰ পুতেক নহয়? অকণমান ভাবি চাওকচোন ফ্ৰেণ্ডসকল, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, কাৰণ চি হ'ল বিৰ জীয়েকহে, পুতেক নহয়। গতিকে আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এই চেনেলটোত যদি আপুনি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।